স্বামী বিবেকানন্দৰ জীৱনী। প্ৰিয় বন্ধুসকল, আজি আপোনালোকৰ লগত স্বামী বিবেকানন্দৰ জীৱনীৰ বিষয়ে আলোচনা কৰিম, য'ত বিবেকানন্দৰ শৈশৱ জীৱন, শিক্ষা, কেৰিয়াৰ, সন্মান আৰু জীৱনৰ শেষৰ বিষয়ে অতি সহজ ভাষাত আলোচনা কৰা হ'ব। 19শ শতিকাত মহান ব্যক্তি স্বামী বিবেকানন্দৰ জন্ম হৈছিল। 1863 চনৰ পৰা 12 জানুৱাৰী ব্ৰিটিছ ভাৰতৰ বংগ ৰাষ্ট্ৰপতিৰ সিমলাৰ সুপ্ৰতিষ্ঠিত উচ্চ শ্ৰেণীৰ হিন্দু কায়িক দত্ত পৰিয়ালত, কিন্তু চুবুৰীটোৰ সকলোকে আত্মীয় স্বজন বিল বা বীৰেশ্বৰ বুলি চিনি পাইছিল। স্বামী বিবেকানন্দৰ পিতৃ বিশ্বনাথ দত্ত কলিকতা উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল। জনপ্ৰিয় ৰত্নবৰ্গ বক্ৰেশ্বৰী দেৱী আছিল বিবেকানন্দৰ মাতৃ। স্বামী বিবেকানন্দৰ আছিল পৰমবৰ্গ শ্ৰীৰামকৃষ্ণৰ প্ৰিয়। স্বামী বিবেকানন্দৰ শিক্ষা জীৱন। সৰুৰে পৰা নৰেন্দ্ৰ আছিল অতি চতুৰ, সাহসী আৰু কৌতূহলী। প্ৰাথমিক জীৱনত টিউটৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত নৰেন্দ্ৰনাথে মেট্ৰপলিটান ইনষ্টিটিউটৰ পৰা প্ৰথম বিভাগৰ প্ৰৱেশৰ দ্বাৰা উত্তীৰ্ণ হৈ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰে। তাৰ পৰাই আহিল স্কটিছ চাৰ্চ কলেজ। ইয়াৰ পৰা তেওঁ FA পাছ কৰি দৰ্শন বিজ্ঞানেৰে ভিতৰত নামভৰ্তি কৰে। এই মহাবিদ্যালয়ৰ পৰা তেওঁ দৰ্শন বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। সৰুৰে পৰা ভগৱানক বিশ্বাস কৰা নৰেন্দ্ৰনাথ সংকীৰ্ণ জাতিগত সীমাৰেখা বন্ধ খাই থকা নাছিল। বৰঞ্চ ছাত্ৰৰ দিনত নিয়মিতভাৱে ব্ৰহ্ম সমাজলৈ যাত্ৰা কৰিছিল। FA-ত অধ্যয়ন কৰি থাকোঁতে তেওঁৰ সংস্পৰ্শলৈ আহিছিল পৰমবৰ্গ ৰামকৃষ্ণদেৱ। তেওঁ আধ্যাত্মিক জীৱন অনুশীলনতা দীক্ষা লাভ কৰিছিল। ৰামকৃষ্ণৰ লগত ঘনিষ্ঠতা লাভ। স্কটিছ চাৰ্চ কলেজৰ বৰ্ডৰ এক্সপ্ৰেছন টু মিষ্টাৰ হেট্ৰে কবিতা পঢ়ি থাকোঁতে দক্ষিণেশ্বৰত শ্ৰী ৰামকৃষ্ণদেৱৰ ভৱ সমাধিৰ কথা শুনি তেওঁ চিনাকি হ'ব বিচাৰিছিল। এই সংস্পৰ্শ প্ৰথম দিনাৰ পৰাই তেওঁ তেওঁৰ প্ৰতি এক আচৰিত ধৰণৰ গভীৰ আকৰ্ষণ অনুভৱ কৰিছিল। আৰু শ্ৰী শ্ৰী ঠাকুৰে যুৱক নৰেন্দ্ৰনাথক তেওঁৰ আধ্যাত্মিক শক্তি প্ৰদান কৰি তেওঁক নতুন মন্ত্ৰ দীক্ষা দিছিল। তেওঁ ওচৰে নৰেন্দ্ৰনাথ আৰু বীৰেশ্বৰ জীৱন সেৱাৰ জৰিয়তে ঈশ্বৰৰ সেৱাত দৃঢ় বিশ্বাসী আছিল। এই সময়ছোৱাত নৰেন্দ্ৰনাথ ৰামকৃষ্ণদেৱ শিষ্য হৈ বিবেকানন্দৰ মঠৰ নাম গ্ৰহণ কৰে। ৰামকৃষ্ণদেৱৰ ভাৱে তেওঁ সাধাৰণ সন্যাসীৰ দৰে নাছিল, বৰঞ্চ তেওঁ আছিল এজন বীৰ সন্যাসী। 1886 চনত ৰামকৃষ্ণদেৱৰ মৃত্যুৰ সময়ত তেওঁ ভ্ৰমণকাৰী হৈ 3 বছৰ সমগ্ৰ ভাৰত ভ্ৰমণ কৰিছিল। শিকাগো ধৰ্ম মহাসভা। ৰামকৃষ্ণদেৱৰ পৰমাৰাধ্য বীৰ সন্যাসীৰ ভাৰতীয় ভ্ৰমণৰ পিছত তেওঁ ৰামকৃষ্ণদেৱৰ দৰ্শন প্ৰচাৰৰ বাবে বিদেশত ভ্ৰমণ কৰিছিল। 1893 চনত ধৰ্ম মহাসাগৰ চিকাগোলৈ ৰাওনা হয়। এই মহাসভাই হিন্দু সম্প্ৰদায়ৰ বিষয়ে ভাষণ প্ৰেৰণ কৰি ধৰ্মক লৈ বিশ্ব আলোড়নৰ সৃষ্টি কৰাৰ ফলত অসাধাৰণ খ্যাতি লাভ কৰিছিল। এই সময়ত আমেৰিকাত আৰু আমেৰিকাৰ বহু মহিলাই তেওঁৰ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্য গ্ৰহণ কৰিছিল। স্বামী বিবেকানন্দৰ কৰ্মজীৱন। ঈশ্বৰৰ বিশ্বাসী, সকলো ধৰ্ম প্ৰতি শ্ৰদ্ধাশীল, আধ্যাত্মিক চেতনাৰ অধিকাৰী বিবেকানন্দ শ্ৰী ৰামকৃষ্ণৰ প্ৰিয়। তেওঁ সেৱা আৰু ধৰ্ম প্ৰতিষ্ঠাৰ লক্ষ্য সমগ্ৰ জীৱনত অব্যাহত কৰিছিল। ধৰ্ম মহাসভাৰ বিজয়ীজনীৰ সন্মানেৰে সুদূৰ আমেৰিকাৰ পৰা উভতি অহাৰ পাছত ৰামকৃষ্ণই অংক প্ৰতিষ্ঠা কৰি মানৱ সেৱা, বেদান্ত দৰ্শনৰ আৰু সংকীৰ্ণ জাতি আৰু দৰিদ্ৰ লোকৰ মাজত জীৱন অতিবাহিত কৰে। স্বামী বিবেকানন্দ মিছন আৰু সন্মান। 1897 খ্ৰীষ্টাব্দত ৰামকৃষ্ণ মিছন সৃষ্টি কৰে। 1899 খ্ৰীষ্টাব্দত বেলুৰ মঠ প্ৰতিষ্ঠা কৰে। তেওঁৰ এই অসমৰ কৰ্মই সমগ্ৰ বিশ্বৰ পৰা বহু খ্যাতি কঢ়িয়াই আনিছে। তেওঁৰ নামক শ্ৰদ্ধাঞ্জলি জনাই বিবেকানন্দ মেৰী কম বৃত্তি প্ৰদান কৰা হৈছে আৰু তেওঁৰ মহানতাৰ স্বীকৃতি স্বৰূপে ভাৰতৰ দক্ষিণ প্ৰান্তত স্বামী বিবেকানন্দ স্মাৰক হল স্থাপন কৰা হৈছিল। থ্যাংকস ফৰ ওয়াচিং।